every night are we paradise seems so far away. Still I try to buy myself some time to get me to that place. All I want is you. Staying up till we want to. Tell you what I bet that we could see it new. I wanna let you, nothing to do. Let's throw all our worries away. I know that it takes two. Tell me, baby, what do you say? 'Cause we were just friends, and now it's something far over. And I bet that we could find a way closer. Never wanted to put all of this in your head, but I guess in the we're only friends. But গাইজ দেখা পালানে আৰু মই দেখাই আছোঁ I guess in the we're only friends. I just want you under the lights. I just want you when it's my time. I just want you breaking my stride. I just want you. I wanna let you, nothing to do. Let's throw all our worries away. I know that it takes two. Tell me, baby, what do you say? 'Cause we were just friends, and now it's something far over. And I bet that we could find a way closer. Never wanted to put all of this in your head, but I guess in the we're only friends. But I guess in the we're only friends. হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ ব্লগ। মই আছোঁ এতিয়া হোজাই ডিষ্ট্ৰিক্টৰ এটা অঞ্চলত, যিটো অঞ্চলততো আপোনালোকে এইটো ৰাস্তা ক'ত গ'লে হোজাইৰ পৰা ক'ত গ'লে পাব গম পায়নে? হোজাইৰ পৰা মানে হোজাই ডিষ্ট্ৰিক্টৰ যিটো দবকা আছে, দবকাৰ পৰা যিটো আপোনালোকে ডিমাপুৰ যোৱা ৰাস্তা আছে, তো সেইটো ৰাস্তাত আহিলে পাব শালবাগান। এইখন হৈছে শালবাগান। যদি আপোনালোকে শালগছ দেখা নাই তো এইবোৰ চাই লওক। শালবাগানটো তাৰমানে কি হয়, এটা বিৰাট উপকাৰী গাছ, যি গাছৰ দ্বাৰাই ধৰক এই মানুহে কয় ঘৰৰ কাঠ অগ্ৰম বগ্ৰম চব বস্তু হয়। আৰু 2 নম্বৰ কথা, কাঠৰ শাল গছৰ যিটো বাকলিৰ দ্বাৰাই মানে যিটো আমি প্ৰায় আমাৰ মানুহে মন্দিৰত শাল ধূনা দিয়ে, কেতিয়াবা মানে ধূপ ধূনা যেতিয়া দিয়া বুলি কয় মানুহে, শাল ধূনা যিটো দিয়ে, আৰু বহুতে বহুত কামত ব্যৱহাৰ কৰে। আৰু শাল ধূনা বিশেষকৈ তো আপোনাৰ যিটো মহ গধূলি হ'লে ওলায়, সেই মহটো খেদে। এই শাল ধূনা এই শাল গছৰ পৰা তৈয়াৰ। শাল গছৰ যিটো বাকলি, এইটো বাকলি যিটো থাকিব আপোনালোকৰ, এইটো এই বাকলি যিটো আছে, এইটো বাকলি, এনেকুৱা যিটো বাকলি, সেই বাকলিটো কি কৰে, মেচিনত মাৰি ইয়াত আৰু কিবা যদি কেমিকেল দিয়ে, তো কেমিকেল দি ইয়াৰ পৰা মানে কি হয়, শাল ধূনা প্ৰস্তুত হয়। এই বাকলিটোৱে পেলাই নাযায় তাৰমানে, ইয়াত শাল গছৰ ইমান উপকাৰিতা। তো বেছি মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, এটা কাৰণতে নকৰোঁ, এই জায়গাটো অলপ ৰাতিৰ কাৰণে ভয়ানক, দিনৰ কাৰণে বাৰু সিমান ভয়ানক নহয়, এটা কাৰণতে ভয়ানক নহয়। আৰু জাগাটো এটা তাৰমানে
চাবলগীয়া দৃশ্য হয়। প্ৰায় মানুহে আহে, যিমান গাড়ী আহে কিবা আহে ইয়াতে ৰখায় আৰু ৰখাই মেলি মানুহে অলপ ফটো চটো উঠায়। আৰু এতিয়া বৰ্তমান বহাগ মাহ, গছৰ ডালপাত নতুন নতুনকৈ ওলাইছে। জেগাবোৰ সঁচাকৈ বহুত চাবলগীয়া এটা দৃশ্য হৈছে। তো তাৰ কাৰণে ময়ো ৰখি মই ভাবিলোঁ যে আপোনালোকক এটা আপডেট দিওঁ যে মই এতিয়া আছোঁ ক'ত। মই এতিয়া ক'ত আছোঁ তো আপোনালোকে গম পালে। এইটো ৰাস্তাই আপোনালোকৰ ডিমাপুৰ, মাঞ্জা, কাৰ্বি আংলং গোটেই যাব পাৰিব। আপটো ইফালে ইম্ফল আৰু এইটো ৰাস্তাৰে যাব আপোনাৰ একদম ম্যানমাৰ যাব পাৰে। এইটো ৰাস্তাৰে ম্যানমাৰ বাহিৰত, যদি আপোনালোকে ভাবি মই ম্যানমাৰ যাম তো বাহিৰত এইটো ৰাস্তাৰে যাওক, চিধা আপোনালোকে গৈ পাব ডিমাপুৰ মানে নাগালেণ্ড এণ্ট্ৰি। তাৰপিছত আপোনালোকে পাব মণিপুৰ ইম্ফল। তাৰপিছত মণিপুৰ ইম্ফলৰ পৰা গৈ আপোনালোকে কাটি যাব লাগিব যিটো মূৰে পাৰ হৈ আপোনালোকে ম্যানমাৰ পাই যাব এইটো ৰাস্তাৰে। গতিকে মই ভিডিঅ'টো অলপ আগলৈকে লৈ গৈ থাকোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আমাৰ লাইফবোৰ এনেকুৱাই হয়। আজি ক'ত আছোঁ বা আজি ক'ত আছোঁ, কালি ক'ত থাকিম, পৰহি ক'ত যাম, তো সেইটো আমি নিজে ডিচাইড কৰিব নোৱাৰোঁ। তো এনেকৈ ঘূৰি থাকিব লগা হয়। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মই আগলৈকে পাৰিলে আপোনালোকক আকৌ আপডেট দি থাকিম। আৰু এইটো শাল গছৰ উপকাৰিতা মই যিমানখিনি ক'লোঁ তো সিমানখিনি খুবেই কম হয়। আৰু ইয়াতকৈ শাল গছৰ অভিজ্ঞতা যিবোৰ মানুহৰ আছে তেওঁলোকে হয়তো ভালকৈ জানিব। তো ভিডিঅ'টো আজি মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।